নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক ভালে আছে। বন্ধুসকল, আজি আকৌ এটা ভিডিঅ'লৈ আহি মই মোৰ দ্য ফেক্ট চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। বন্ধুসকল, যদি মোৰ ভিডিঅ'বোৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকৰ মাজলৈ আনি থাকিম। নম্বৰ 1, বন্ধুসকল, আপোনালোকে নাজানে চাগে যে যিবিলাক মানুহে বহুত বেছি চিন্তা কৰে, আমি যিটোক অভাৰ থিংকিং বুলি কওঁ, সেইটো আচলতে এটা ভয়ৰ কাৰণে হয়। মানুহে জীৱনটোক লৈ যেতিয়া ভয় খাব তেতিয়া মানুহজনে বেছি চিন্তা কৰা হয়। এই ভয়টো আৰু বেছি বেয়া যেতিয়া মানুহজনে কল্পনা, আৱেগ, স্মৃতি একেলগ হয়। সেইকাৰণে ভয় খাব নালাগে। নম্বৰ 2, আপোনালোকে মন কৰা নাই চাগে যে আমি যে টিভিত বিজ্ঞাপনবোৰ চাওঁ বা হোৰ্ডিঙত আমি যে বিজ্ঞাপনবিলাক দেখা পাওঁ, আপোনালোকে হয়তো নাভাবে যে সেই বিজ্ঞাপনবিলাকে আমাৰ জীৱনত প্ৰভাৱ পেলায়। আমি সেই বিজ্ঞাপনবিলাক দেখাৰ পিছত আমি কল্পনা কৰিব পৰা হওঁ যে আমাক জীৱনত কি বস্তুৰ প্ৰয়োজন। আমি বিজ্ঞাপনবিলাক দেখাৰ পিছত অচেতনভাৱে আমাৰ মনটোক চলি থকা জীৱনটো পৰিৱৰ্তন কৰিব মন যায়। বিজ্ঞাপনবিলাকে আপুনি গম নোপোৱাকৈ আমাৰ কল্পনা কৰা যায়। সেই বিজ্ঞাপনবিলাকৰ পৰা আমাৰ ইচ্ছা বাঢ়ি যায়। নম্বৰ 3, সকলোতকৈ দীঘল ফ্ৰেঞ্চ ফ্ৰাইডাল চাওক। এইডালৰ দৈৰ্ঘ্য 34 ইঞ্চ। নম্বৰ 4, আমি আমাৰ ভাৰতত ইণ্ডিয়ান কাৰেঞ্চি ব্যৱহাৰ কৰোঁ, কিন্তু আপুনি জানি আচৰিত হ'ব যে ত্ৰিষ্টান দা কুনহাত দক্ষিণ আটলাণ্টিক দ্বীপত কাৰেঞ্চি হিচাপে কি ব্যৱহাৰ কৰা হয় জানে? আলু। নম্বৰ 5, আপোনালোকে বহুত ধৰণৰ ফল খাই পাইছে, কিন্তু আপোনালোকে জানে কিন্তু ভবা নাই যে পৃথিৱীত এটাই এনেকুৱা ফল আছে যিটো ফলে বাহিৰত গুটি থাকে, সেইটো হ'ল ষ্ট্ৰবেৰী। নম্বৰ 6, বন্ধুসকল, আপোনালোকে কিছুমানে চাহ, কিছুমানে কফি খাই ভাল পায়। আপোনালোকক কওঁ যে টৰি এৱেৰ মতে 1773 চনত বষ্টান টি পাৰ্টিৰ পিছত আমেৰিকাত চাহৰ ঠাইত কফি জনপ্ৰিয় হৈ উঠিল। যোনে তাত চাহৰ ঠাইত কফি খুৱাইছিল তেওঁক দেশভক্তি কৰ্তব্য বুলি মানি লৈছিল। নম্বৰ 7, বন্ধুসকল, আপোনালোকে সাধাৰণতে কয় পাউণ্ড কেকৰ কথা, কিন্তু সেই পাউণ্ড কেকটোৰ নাম পাউণ্ড কেক কিয় হ'ল? সেইটো নাম এনে দিয়া হৈছে কাৰণ সেই কেকটো 4বিধ সামগ্ৰী দিয়া হয়, যেনে ময়দা 1 পাউণ্ড, বাটাৰ 1 পাউণ্ড, কণী 1 পাউণ্ড আৰু চেনি 1 পাউণ্ড। সেইকাৰণে কেকটোৰ নাম পাউণ্ড হ'ল। নম্বৰ 8, বন্ধুসকল, জিলাপিক ইংৰাজীত কি কোৱা হয় জানে? ফানেল কেক। নম্বৰ 9, বন্ধুসকল, যদি আপুনি কাৰোবাৰ পৰা সঁচা উত্তৰ এটা বিচাৰি আছে, আপুনি তেখেতক ফোন বা মেছেজ মাজৰাতিৰ পিছত কৰক, কাৰণ অসম্ভৱ হৈ যায় মাজৰাতিৰ পিছত নিজৰ মনৰ ভাৱটো লুকোৱা। মাজৰাতিৰ পিছত বেছি সংখ্যক মানুহে সঁচা কথা কয়। নম্বৰ 10, নৱজাতক শিশু এটাৰ যেতিয়া জন্ম হয় তেওঁলোকে কেইসপ্তাহমান চকুৰে ব্লেক এণ্ড হোৱাইটহে দেখে। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।